এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম তোমাক কাষতে পোৱাৰ হেঁপাহবোৰ। গৌৰৱ কৰোঁ জানা, যেতিয়া দেখোঁ তুমি দায়িত্ববোৰৰ মাজত নিজকে ব্যস্ত ৰাখা। সৰগৰ তৃপ্তি লাভ কৰোঁ যেতিয়া তুমি সেই ব্যস্ততাৰ মাজত অকণমান সময় মোৰ বাবে চুৰ কৰা। সেইকণ সময়ে কঢ়িয়াই আনে মোৰ বাবে অফুৰন্ত ভাল পোৱা তোমাৰ নামৰ। এদিন তোমাক কাষতে পোৱাৰ হেঁপাহ বুকুত সাঁচি ৰাখিছোঁ। পাৰা যদি এটা আবেলি মোক উপহাৰস্বৰূপ দিবা। নকবা সেই সময়কণ কোনোবা নামী দামী ৰেষ্টুৰেণ্টত কটাওঁ বুলি। জানাই তুমি সেয়া মোৰ অপ্ৰিয়। সেই আবেলি ৰদালিৰ বুকুত নৈৰ পাৰত বহি ৰম দুয়ো। নিঃশব্দেই দুয়ো নৈৰ কোলাহলবোৰ শুনি ৰম। এপলক তোমাক অনিমেষ দৃষ্টিৰে চাই ৰম। তোমাৰ হাতখন মোৰ হাতত লৈ ব্যক্ত কৰিম হৃদয়ৰ খা খবৰ। অতদিনে বুকুৰ মাজত সাঁচি ৰখা মৰমবোৰ যাচিম তোমালৈ বুলি। তুমি আঁকোৱালি ল'বা মৰমবোৰ আৰু সাঁচি ৰাখিবা বুকুৰ মাজত মৰম হনা এচুমা আঁকি দিবা কপালত। চকুলো বৈ আহিব মোৰ। তুমি বৈ অহা চকুলো মোহাৰি কবা মৰমজনী মোৰ। চকুলো আজিয়েই শেষ নকৰিবাচোন। আকৌ আহিব লগা আবেলি এটাৰ বাবে সাঁচি ৰাখা। উফ, এয়াই হেঁপাহ মোৰ তোমাক এবাৰ কাষত পোৱাৰ। নমস্কাৰ।